যোৱাকালিৰ ভিডিঅ'টোত মই ক'ত আহিছোঁ আৰু কিয় আহিছোঁ তাৰ বিষয়ে ক'লোঁ আৰু এয়া ভাত পানী খাই বৈ আমাক থাকিবলৈ দিলে বিজেপি ভৱনত সোণাৰী আৰু গোটেইখিনি ছোৱালী একেলগে আছোঁ বাৰু আৰু ৰাতিপুৱা এয়া মোৰ শুই উঠি অৱস্থা দেখিছেনে একদম উঠিব পৰা নাই মোক বাহঁতি জোৰ জবজ উঠাইছে আৰু উঠাৰ পাছতে একেবাৰে ৰেডি হৈ পেলাই আপোনালোকক লগ পাইছোঁ আৰু ব্ৰেকফাষ্ট কৰিবলৈ যিহেতু আমি অকণমান দূৰ খোজকাঢ়ি যাব লাগে সেইকাৰণে ভাবিলোঁ ওচৰতে থকা হোটেল এখনতে এনেই কিবা এটা খাই লওঁ তাৰ পাছত আহিলোঁ আমি আমাৰ ট্ৰেইনিঙৰ জেগাত ভাত খাবে যাও দৰঙীয়া তাই হৈছে নেহা দৰঙৰ আৰু তাই মোক দৰঙৰ ভাষা ক'বলৈ শিকাইছে ট্ৰেইনিং শেষ হোৱাৰ পাছত আমি এয়া ৰুম গৈছোঁ ইমানখিনি মানুহ এখন ৰিক্সা বাৰু আজিলৈ ইমানেই বাই